ঐ মানাসক যাবি ইতাই কি পাইছো মানাস পাই কি পাইছো কি পাইছো মাথাটো পাগলা হৈছে মোৰ अब ये कौन है बे গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু দ্য চেনেল। আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু গাইছ একদম আজি ৰাতিপুৱা ওলাইছোঁ। আপোনালোকে ভাবছে মানে কিয় আহিছে ৰাতিপুৱা মানে গাইছ আজি যাম বুলি ভাবিছোঁ মানে মানাছ মানে চাইকেল লৈ বহুত আগৰ পৰাই গাইছ প্লেন আছিল কি মানাছ যাম। তো আজি ফাইনেলি আমি মানাছ যাব ওলাইছোঁ। আৰু গাইছ একদম ৰাতিপুৱাই চাওকচোন মানে সূৰ্য ই বাপৰে বাপ ইমান মানে কষ্ট দিয়ে ই মানে। আৰু ইফালে আমাৰ শৰ্মা আছে একদম চশমা একদম চাইকেল হয় আৰু গাইছ কটামান মানে চলি আহিবা আছে। তো তাহোঁ আহি লওক মানে আমি টোটেল 6টামান যাম। তো ইফালে মানে যিহেতু ৰ'দ দিছে সেইকাৰণে অলপ তাতে ৰখছোঁ। আৰু গাইছ একদম এতিয়া বাজিছে প্ৰায় মোটামুটি 7টামান বাজিলে। তো আমি যাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি কণ্টিনিউ কৰি থাকোঁ। প্ৰথম যাম আপোনালোকৰ কাৰণে বহুত কষ্ট কৰিম। তো কিমাননো বাৰু চবখিনি ট্ৰাই কৰিম জিংকে নহওক গাইছ যিমান ৰ'দ বৰষুণত আমি যামেই আজি। তো আপোনালোকে ভিডিঅ'টো চাই থাকক কেৱল। যিহেতু ইমান দূৰত যাওঁ কথা সেইকাৰণে পাম চাম ভালকৈ লৈ লৈছোঁ কাৰণ ৰাস্তাত কিবা প্ৰব্লেম হ'ব পাৰে। তো যিহেতু আমি চাইকেল লৈছোঁ তো চাইকেলতো আপোনালোকে জানে পাম যায়ে থাকে। আজি অলপ দিলোঁ আৰু গেল তাৰ কাৰণে পাম লৈ লৈছোঁ একদম ৰাস্তাটো এতিয়া মানে হেঁচিয়ে যাম গাইজ। তো আপোনালোকে চাই থাকক কেৱল আমাৰ ভিডিঅ'টো কণ্টিনিউ হৈ থাকক। তো আহি লওক তো চাই থাকক। যেহেতু আমি যাম তো আপোনাৰ ফিলিংছটো কেনে শৰ্মা? একদম মজা গাইছ মানে বাইকেদি ৰাইড বহুত কৰে কিন্তু চাইকেলেদি বহুত কম গাইছ। হয় আমাৰ জোচটো অলপ বেলেগ সেইকাৰণে চাইকেলেদি ওলাই দিছে। তো আপোনালোকে গাইছ চাইকেল চলাই ক'ৰবাত যাওঁ কৰক মানে বাইক কেইখন অহাৰ পৰা মানে মানুহে চাইকেল নচলাই যিটো চাইকেল চলাব কৰক তো বহুত বেছি ভাল লাগিব। আৰু আমিও একদম ৰাতিপুৱা প্ৰথম ৰাইড বহুত বেছি এক্সাইটেড। তো ফাইনেলি গোটেইখিনি আহিবিলাক তো বলক যাত্ৰাটো আমি আৰম্ভ কৰোঁ। তো সিদ্ধাৰ্থ আহিবিলাক কিবা এটা কওক আপুনি কি ক'বে বলক গাইছ। গাইছ ফাইনেলি হাইৱেটো পাৰ হৈ গ'লোঁ আৰু এতিয়া যাই আছোঁ বৰ্তমান। তো আগত সুমন যাই আছে আৰু পাছত মই আৰু ইফালে আহোঁ লগৰ কথা অহাই নাই গাইছ সিদ্ধাৰ্থ আহোঁ মানে বহুত পাছত আছে। তো তাহোঁ আহিছে লাহে তো আমি যাই আছোঁ। তো বহুতখিনি আহিলোঁ বৰ বেছি আমি বৰ্তমান গাইছ 5 কিলোমিটাৰমান আহিলোঁৱে আৰু বহুত আছে। তো টোটেল আমি আজি আহাই 90 কিলোমিটাৰ আমি টোটেল আজি কমপ্লিট কৰিব লাগিব। যাওঁতে 45 তো বহুত বেছি কষ্ট হ'ব। তো কিমাননো পাৰোঁ ট্ৰাইটো কৰোঁ। তো আপোনালোকে চাই থাকক তো বলক। कैसा है ये सफर मंजिलों की ना है कोई खबर গাইছ ফাইনেলি আমি আহি পাই গ'লোঁ পহুমাৰা মানে গাইছ পহুমাৰা দলঙৰ ওপৰত আছোঁ বৰ্তমান। তো অলপ ৰখছোঁ কিন্তু গাইছ সুমন আৰু মই আহি দলং পালোঁ কিন্তু সেই গোটেই পালটো গাইছ এতিয়াও আহি পোৱা নাই। মানে আমি টোটেল 7টা আহিছোঁ 7টাৰ এতিয়াও গাইছ আহি পাওঁৱে নাই। মানে 7টাৰ আমি 2টা আহিছোঁ ইফালে অহাই নাই 5টামান গাইছ। তো মানে কি হ'ব আৰু গাইছ ইফালে আপোনালোকে আহিবা আৰু কেতিয়াবা যদি আহে গাইছ ইফালে তাতে আমাৰ পহুমাৰাৰ তাতে পিকনিক প্লেচ মানে। তো আপোনালোকে কেতিয়াবা আহিবা আৰু আহে যদি আৰু গাইছ বৰ্তমান আমি এতিয়া ৰখিছোঁ অলপ ৰখছোঁ তাহোঁ আহক ৰ'ব। তো মানে গাইছ বহুত ভাগাত ধৰিছে। তো বৰ্তমান 5 কিলোমিটাৰমান আহিলোঁ 5 কিলোমিটাৰ আৰু বহুত হ'ল কিমানমান আহিলোঁ 7মান আহিলোঁ গাইছ। তো বহুত বেছি কষ্ট হৈছে এইখিনিতে গাইছ বাপৰে বাপ। তো এতিয়া আহক ৰ'ব তাহোঁ অলপ আহি পাওক আমি তো ৰখোঁতে 1 hour later গাইছ সেই 1 ঘণ্টা ৰখি এইমাত্ৰ আহি গৈছে চাওক তাহাক আৰু ৰাইডাৰ হৈ আহোঁ গাইছ। আৰু যাত্ৰাটো আমি আৰম্ভ কৰি দিলোঁ। তো বহুত বেছি ভাল লাগিব আৰু আহিছোঁ বৰ্তমান। তো আৰু বহুত বেছি যাবা আছে গাইছ মানে এতিয়াও তাৰমানে 7 কিলোমিটাৰমান আহিলোঁ আৰু মোটামুটি গাইছ 37 কিলোমিটাৰমান আছে। তো বহুত বেছি আৰু যাবা আছে। তো যাই থাকোঁ বলক। कैसा है ये सफर मंजिलों की ना है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना তো গাইছ দলং পাইছোঁ এখন বাপৰে বাপ ইমান ওখ। তো বলক चल डगर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों
न है कोई खबर सफर তো গাইজ বেলে সিদ্ধাৰ্থ আছে অ কাকা কেনে অনুভৱটো কেনে আজি আমি যাইছো আপোনাৰ অনুভৱটো কেনে তো প্ৰথমবাৰ যাইছো বহুত বেছি ভাল লাগছে নে অ গাইজ বলক 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 তো গাইজ ফাইনেলি বাছবাৰী আহি পালো তো মানে যাবা আছে আৰু তো বলক 1 hour later. গাইজ ফাইনেলি আমি আহি সাউদৰ পিঠা পালো তো বহুত বেছি কষ্ট হৈছে তো আপোনালোকৰ কেনে মানে গাইজ গৰম দেখছি না গাইজ বাপৰে বাপ ঘামে একদম তো গাইজ বহুত ভাগত দিছো আহি আৰু বহিলো এতে তো গাইজ লং পেণ্টটো খোলো নেকি হাফ পেণ্ট পিন্ধি চলাওঁ নেকি চাইকেল আপোনাৰ কেনে বাপৰে বাপ গৰম তো গাইজ অলপ কিবা এটা ৰখো অলপ সময় মোটামুটি 1 ঘণ্টামান ৰখি আৰু যাম তো আপুনি কি ক'ব মই কি কম আৰু বহুত ভাগৰ লাগছি ৰাস্তা বয়া প্লাছ বাটা জানে আমাক গাইছ হয় হলো ভগৱানে আছে ভগৱানে আমাক নিব হয় 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 বিশ্বাসতে আমি যাইছো হয় হয় তো গাইজ যাম আইছো এতিয়া গাইজ যামে আৰু একদম কমপ্লিট কৰিম ৰাইডটো মানে যেটো প্ৰথম ৰাইড বহুত বেছি ভাল লাগছে আৰু কমপ্লিটটো কৰিমে তো আপোনালোকে একবাৰ চাই থাকক 1 hour later. গাইজ ফাইনেলি আমি এখন চাহৰ দোকানত সোমাইছো চাহ খাই ল'ম পুৱা আকৌ খাই অহা নাই তো বহুত বেছি ভোক লাগছে তো আহোঁকো খাই অহা নাই আৰু আমাৰ তো ইটো পাগলাই উঠছি বাপ্পা অ তো গাইজ কিবা এটা খাই লওঁ তো খাই চাই লৈ গাইজ লগ পাইছো আৰু বলক বলক আমি আহি 25 কিলোমিটাৰ পালো আৰু এইফালে মূৰ্তি আছে আমাৰ সিদ্ধাৰ্থ হয় তো মুটক আপুনি তো আমি লাহে লাহে যাই আছো অলপ এটা আৰু জিৰং মানে গাইজ তো কেনে আপুনি কি ক'ব অনুভৱ গাইছ বহুত মজা হয় কি কম আৰু যাইছো মানে গাইজ এতিয়া যাই পাওঁ নে 25 কিলোমিটাৰ মান আহিলোহে আৰু যাবাই আছে মোটামুটি 15 মান গাইজ তো যিয়ে নহওক যাই থাকিম আমি তো আপোনালোকে ভিডিঅ'টো চাই থাকক पैरों को बांधे बेड़िया बताए सौ कहानियां तू रोशनी तू रंग है तू उड़ रही पतंग है बना है तू ढाने का सब आसमान है तो इस जमाने का फैसला তো গাইজ আর গাইজ পামে তো যাই আছো বৰ্তমান বেছি দূৰ নাই মোটামুটি আৰু 2 কিলোমিটাৰ মান আছে তাৰপিছত আৰু পাই যাম আমাৰ ডেষ্টিনেশ্যন মানাস তো বহুত বেছি ভাল লাগছি আৰু পাছলৈ কিনে ৰাইড কৰিম বুলি ভাবছোঁ তো আপোনালোকে একবাৰ চাই থাকো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চবখিনি কৰিব তো এতিয়া বলক 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 ফাইনেলি কষ্টৰ মূৰত আমি চাহ বাগান দেখি গ'লোঁ তো ফাইনেলি বহুত দিনৰ মূৰত প্ৰথমবাৰ গাই চাহ বাগান দেখিছোঁ মই তো অলপ চাহপাত তাপাত লৈও যাবৰ পৰা আৰু খাব লাগিব চাহ এটা ডাইৰেক্ট পাত নি ছিঙি ডাইৰেক্ট চাহতে দিওঁ তো কিবা এটা কৰিম তো আগত যাই অলপ ৰখোঁ গাইছ ৰখি ব্লগটো ভালকৈ কৰি আছোঁ তো বলক গাইজ আহি ফাইনেলি মানে ভিতৰত সোমাব পৰা নাইয়ে তো বাঘ এটা দেখছোৱে মানে গাইজ পষ্টাৰত বাঘ এটা দেখছোঁ তো মানে সেইটোক দেখি আমাৰ সিদ্ধাৰ্থে কান্দবা ধৰছে সেইবিলাক ঘৰত যায় বোলে গাইজ বাপৰে বা বাঘটো চাওকচোন গাইজ চাওকে গাইজ সঁচাহে নাপই বাপৰে বাপ তো গাইজ ফাইনেলি বহুত কষ্টৰ ফলত তো আমি মানাস নেশ্যনেল পাৰ্কৰ মেইন গেট পাই গ'লোঁ তো এতিয়া গাইজ ভিতৰলৈ যাম তো কিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম তো গাইজ বেছিকৈ মানে দেখুৱাব পাৰিবা নেই বাহিৰৰ পৰা এইখিনি বাৰু আপোনালোকক দেখুৱাম আৰু যিহেতু জীপ চাফাৰী হৈ আছে মানে জীপ চাফাৰী যাই কৰে তাহোঁ বঢ়িয়া কৰি দেখা পায় মানে হাতী লগতে গছৰ তো আমি যিখিনি বাৰু আপোনালোকক দেখুৱাম মানে বাহিৰৰ পৰা কিবা যদি দেখা পাওঁ তো চাই থাকক ফাইনেলি এটা ময়ূৰ দেখছোঁ তো চাওক গেলাকে আমি ওচৰ কাহাই হৰিণ দেখছোঁ ৰ'ব তো এইটো ছাগাল হৈ যা মেমেলি তো গাইজ চাওকচোন তোৰ দেখোন এটা কলা
গাইজ বৰ্তমান আমি মানে মানাছৰ ওচৰত মানে এই বেকী নদীৰ ওচৰত আছোঁ মানে বেকী নদীতে আছোঁ বৰ্তমান অলপ ফটো চটো উঠিলোঁ অলপ গাইজ তো গা ধুম বুলি ভাবিছিলোঁ কিন্তু গা ধুৱা নৰি গাইজ পানী মানে বহুত আছে তো আপুনি ফটো চটো উঠলাক না গাইছ বহুত ভাল লাগছি গা ধুম গাইছ তো গাইজ গা ধুব বোলে তো ধুব পাৰোঁ গাইজ তো কি হয় চাই থাকক আপোনালোকে গাইজ আমি ফটো চটো উঠি আছে ইফালে ফটো উঠে সি সেইখন মুখত লাজ নাই কেমেৰামেন তো গাইছ আমি মানে এতিয়া নদীটোৰ পৰা যাব আছোঁ মানে এতিয়া আমি গা ধোৱা এটা জেগাত যাম এতিয়া গা ধোৱা নদীৰ কাৰণ বহুত পানী হৈছে চবকেইটা আহি গ'ল এতিয়া গাইছে আমাৰ চাইকেল লৈছোঁ দেখা কেনে লাগছি তো বহুত বেছি ভাল তো এটা ইচ্ছা আছিল মানে একদিন মানাছত মানে চাইকেল লৈ অহা তো আজি ফাইনেলি আহিলোঁ য়েছ য়েছ গাইছ বেলেগত কয় ভূটান চুটান যাব প্লেন আছে তো আপোনালোকক ক'ম বাৰু লগত তো এইখিনি গাইছ সেইখিনিয়ে আহিছোঁ এতিয়া আমি এটা ভাল জেগাত যাম আপোনাৰ লগত দেখাম তাতে গা ধুম কিবা কৰি চাই থাকক গাইছ 1 hour later. বৰ্তমান আমি মানাছৰ ভিতৰতে আছোঁ তো এইফালে এটা নদী পাইছোঁ হয় গাইছ এইটো নদীহে ডিম্পুজি গা ধুইছিল গাইছ তো সেই নদীটোৰ ওচৰতো ভাবি আছোঁ আমি গা ধুম বুলি কিন্তু কিবা কৰোঁ আৰু পানীটো গাইছ মানে ঠাণ্ডা বেছি ইফালে আমাৰ ইয়াৰ বেমাৰো হৈ আছে ফুল জছ গা ধোৱা কাৰণ পুৱাৰ পৰাই আমাৰ ইচ্ছা হয়। ঘৰত গা ধুই আনি হয়। মাদাৰক কৈছোঁ মই মন্দিৰত আহা বুলি কিন্তু মাদাৰে গাইছ যিটো গালি দিছে গা চা নোধোৱাকৈ মন্দিৰত গৈছা কিন্তু মাদাৰটো নাজানে আমি ইমান ধুনীয়া জেগা দিছোঁ গাইছ আমি তাতে গা ধুম হৈ গাইছ একদম ফুল জোজৰ আছে গা ধুম বুলি ভাবিছোঁ তো কি হয় তো আপোনাক কৈ আছোঁ তো চাই থাকক আছোঁ এতিয়া গাই ধুম একদম কাপোৰ চাপোৰ একদম খালে দিছোঁ তো ইফালে সিদ্ধাৰ্থ পাৰে তাৰপিছত কিবা এটা কওক আপুনি দেউতাই কৈছিল মোক কি কৈছিল তোক মানাছক যাবি হে ইতাই কি পাইছো মানাছ পাই কি পাইছো তো গাইছ মানে কৈছিল মানে বোলে ইয়াক দেউতাকে কিন্তু শুন কওক যাবি তো ই কৈছে মানাছ যাম মানে বিৰাট ভয় কৰি কিবা কৰি আহি পাইছোঁ তো আপোনাৰ কেনে এটা অনুভৱটো এনে মানে আজি এতে যাব দিম ইতা হয়। ইতা আহোমে তো গাইছ বৰ্তমান চাহ বাগানৰ ভিতৰত আছোঁ তো এইবিলাক চাহপাত মানে চাহপাত নহয় গাইছ চাহপাত তো ইফালে আছে আমাৰ সিদ্ধাৰ্থ আমি কিবা ফটো চটো উঠি আছে তো আপোনালোকৰ এই এটা চিনেমেটিক শ্বট দেখি আছোঁ তো চাওক গাইছ ইতাৰ গাঁও চাওঁ ধুলো এটা ধুনীয়া কৰি চবখিনি হৈ গ'ল তো ফটো চটো উঠলোঁ তো ধুনীয়া কৰি এতিয়া ঘৰত যাওঁ ধুনীয়া কৰি লাহে লাহে তো আপোনালোকে ভিডিঅ'টো চাই থাকক তো আৰু শেষ কৰিমেই তো গাইছ মানে যিহেতু আমি আহিছোঁ মানে তো আহোঁতে মোটামুটি 45 কিলোমিটাৰ মানে লাগছে আৰু যাওঁতেও লাগব তো তাৰ কাৰণে লাহে লাহে যাই থকা ভাল তো ভ্লগটো বাৰু এতিয়া সমাপ্ত কৰিম তো মানে অলপ আৰু কিবা অলপ দেখুৱাব আছে না মানে অলপ কিবা তো চাই থাকক লাষ্টখিনি 1 hour later. তো গাইছ বৰ্তমান আমি মানাছৰ পৰা আহিলোঁ তো আপোনালোকক যিখিনি বাৰু দেখালোঁ তো আপোনালোকে মানে যদি জীপ চাফাৰী কৰিলোঁ আমি আপোনালোকক দেখাব পাৰিলোঁ মানে ভিতৰত যাই বাঘ হাতী চবখিনি আপোনালোকে দেখলা হয় কিন্তু মেইন কথাটো হৈছে কি আমি মানে গাইছ জীপ চাফাৰী নকৰিলোঁ পাছত কেতিয়াবা পাৰিলে কৰিম তো আমি মানে এনে যে আপোনালোকক দেখালোঁ বাহিৰৰ পৰাই আৰু ইফালে আমাৰ শৰ্মা আছে তো আপুনি কেনে লাগিলে নে আপোনাৰ বহুত ভাল গাইছ আৰু ইফালে বৈশী গাইছ মোৰ অলপ আৰু গাইছ বহুত বেছি প্ৰব্লেমো হৈছে মানে আমাৰ উৎপলৰ মানে গাইছ চাইকেল টেকেলকৈ ফুটছি তো তাৰ কাৰণে আগত যাই আছে আৰু গাইছ বহুত দেৰি হ'ব যাওঁতে তো আপোনালোকে মানে হোটেলত যাই লগ পাইছোঁ কিবা এটা খাই লওঁ হোটেলত এক্সিডেণ্ট নহয় মানে কি হ'ল মানে আমাৰো এটা এক্সিডেণ্ট হৈছে কিন্তু এইগিলা নহয় আমাৰ লগত অঁ সেইকাৰণে আৰু কৈ লাভ নাই আৰু প্ৰথমত যিহেতু অলপ ভুল হ'ব পাৰে তো কিবা এটা যে হোটেলত খাই লৈ আপোনালোকক ডাইৰেক্ট ঘৰত লগ পাইছোঁ ঘৰত মানে গাইছ ৰাস্তাতে লগ কৰিম তো বহুত বেছি ভোকো লাগছে একো খাৱাই নাই তো চাই থাকক তো গাইছ ফাইনেলি ভাত চাত খালোঁ ইয়াতে এইখন হোটেলত গাইছ ফাইনেলি ভাত চাত খালোঁ ধুনীয়া কৰি তো তাৰ ঘৰত যাম আৰু তো আপোনালোকৰ কেনে কষ্ট হৈছে না কষ্ট মানে চাইকেলখন এনকে ফুটলা ঠেলে লৈছোঁ হৈ গাইছ আৰু আপুনি কওক কিবা মোৰ অলপ মানে কষ্ট হৈছে আকৌ নেই যাম আৰু ঘৰ কৰলৈ তো গাইছ ঘৰত যাম আৰু তো ব্লগটো আৰু গাইছ ইমানতে সমাপ্ত কৰিলোঁ আৰু নাকি তো বহুত বেছি কষ্ট হ'ল তো মানে আগৰ পৰা মানে গাইছ প্লেন আছিল আপোনাক কৈছোঁ প্ৰথমতে মানে আমি মানাছ যাম বুলি তো আজি ফাইনেলি এই সপোনটো পূৰণ হ'ল সপোন বুলি নহয় গাইছ এটা ইচ্ছা এটা আছিল তো ফাইনেলি চবখিনি আমাৰ পূৰণ হ'ল আজি তো আৰু পাছত আমি কেতিয়াবা এনেকৈ যাব চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'বোৰ চাই থাকক আৰু লাইক কমেণ্ট শ্বেয়াৰ চবখিনি কৰি দিব চেনেলটোত আৰু অতি সোনকালে 1K টো কৰি দিয়ক আৰু নতুন ৰাইডৰ কিবা প্লেনিং চলিছে চবখিনি যাম তো আপোনালোকে চাই দিব তো ব্লগটো ইমানতে সমাপ্ত কৰিলোঁ তো ঘৰত যাই আৰু বাগাত দিলোঁ গাইছ তো থেংক ইউ